BPF दोलोनि बेंगली सेलखौ दिनै दाफुंबाय। फैगौ समफोराव खुंजानो गोनां बिसायख'थिफोरखौ नोजोर होनानै बिसायख'थिफोरनि सिगां दोलोखौ गोख्रों खालामनायनि असिलायै BPF राजखान्थि दोलोआ थांनाय माखासे समफोरनिफ्राय गुबुन हारिनि BPF सेलखौ दानानै लानायखौ नुनो मोनगासिनो। बावैसो सिगां BPFनि गरखा सेल, कच राजबंसि सेल, माइनरिटि सेल बायदिखौ दानायनि उनाव दिनै BPFनि बेंगली सेलखौबो दानानै लानाय जायो। क'क्राझार सोहोराव थानाय BPFनि गाहाय मावखुलियाव मोनसे हाबाफारि खुंनायनि गेजेरजों क'क्राझार जिल्ला BPFनि आफादगिरि देरहासार बसुमतारी, BPFनि लेङाइ आफादगिरि प्रमिला रानी ब्रह्म, खाम्फा बरगयारी, गाहाय नेहाथारि महेश्वर ब्रह्मनि नुजाथिनायाव प्रबीर साइनालखौ आफादगिरि आरो युधिष्ठिर मण्डलखौ गाहाय नेहाथारि महरै सायख'नानै गासै 103 सोद्रोमानि बेंगली सेल आफादखौ दानानै लायो। बेंगली सेल BPF राजनीतिक दলৰ बेंगলী सेল গঠন হৈ গ'ল আৰু এই বেংগলী সেলখন গঠন কৰিবৰ কাৰণে বিভিন্ন অঞ্চলৰ পৰা 550 ডেলিগেট ৰিপ্ৰেজেণ্ট হৈছিল। 550 জন ডেলিগেট সকলক লৈ এটা ডেলিগেট আমি সভা পাতিলোঁ। ইয়াতে আমাৰ BPF দলৰ উপ-সভাপতি শ্ৰীযুত খাম্ফা বৰগয়াৰী ডাঙৰীয়া, আমাৰ প্ৰমিলা ৰাণী ব্ৰহ্ম বাইদেউ উপ-সভানেত্ৰী BPF ৰাজনৈতিক দল আৰু সাধাৰণ সম্পাদক মহেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰেজেন্সত আৰু আমাৰ BPF দলৰ আদিবাসী সেল, মাইনৰিটি সেল, ৰাজবংশী সেল, মহিলা মঞ্চ আৰু বিভিন্ন জিলা কমিটিৰ সভাপতি সম্পাদকসকলে ইয়াত উপস্থিত হৈছিল আৰু তেখেতসকলৰ উপস্থিতিত আজি 550 জন ডেলিগেটসকলে আজি BTC অঞ্চলত বসবাস কৰা সকলো বেংগলী সম্প্ৰদায়ৰ BPFৰ প্ৰতি দৰদী থকা আৰু দায়বদ্ধতা থকা জাতীয় দায়বদ্ধতা থকা ব্যক্তিসকলে বেংগলী সেল আজি গঠন কৰিল। ইয়াৰে সভাপতি হিচাপে প্ৰবীৰ সাইনাল, তেখেতে ফকিৰা গ্ৰামৰ নিবাসী, সভাপতি ৰূপে ডেলিগেট হাউচে সিলেকশ্যন কৰিলে আৰু যুধিষ্ঠিৰ মণ্ডল ওদালগুৰি জিলাৰ নিবাসীক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'ল। গোটেই কমিটিত 103 জন টোটেল সদস্য আৰু পোৰ্টফলিঅ' আৰু CWC সদস্য হিচাপে আজি নিৰ্বাচিত হ'ল। 103 জন সদস্য এটা সেল কমিটি পূৰ্ণাংগভাৱে আজি ডিক্লেয়াৰ দিয়া হ'ল আৰু গঠন কৰা হ'ল। আৰু আমি আশা ৰাখিছোঁ আজি খুব BPFৰ প্ৰতি আস্থা আৰু বিশ্বাসটো ৰাখি গোটেই BTC অঞ্চলৰ পৰা বা আমাৰ বিভিন্ন অঞ্চলৰ পৰা আহি এই সেলখন গঠন কৰাত সহায় কৰিলে। ইয়াৰ কাৰণে সকলো ডেলিগেটসকলক মই পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক সহায় কৰাৰ কাৰণে, আগবাঢ়ি অহাৰ কাৰণে মই ধন্যবাদ আকৌ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এইখন এটা শক্তিশালী এটা বেংগলী সেল আৰু বেংগলীসকলে আজি BPFৰ প্ৰতি আস্থা বিশ্বাসটো ৰাখি আজি BPF দলৰ জৰিয়তে বিভিন্ন সমস্যা আৰু উন্নয়নৰ ক্ষেত্ৰত কাম কৰিবলৈ তেখেতসকলে আজি আমাৰ দলত যোগদান কৰিল। আমাৰ বেংগলী সেল হিচাপে নিশ্চয় তেখেতসকলে নিজৰ সমস্যা আৰু BTC অঞ্চলৰ উন্নতিৰ ক্ষেত্ৰত আৰু BTCখনক পুনৰাই নিৰ্মাণ কৰিবৰ কাৰণে আজিৰ দিনত হাগ্ৰামা মহিলাৰী দেৱৰ যিটো এবচেঞ্চ, এই এবচেঞ্চটো আমি খুব ফিল কৰিছোঁ আৰু কম সময়ৰ ভিতৰতে হাগ্ৰামা মহিলাৰী দেৱক পুনৰাই BTCৰ চিফ বনাই আকৌ BTCৰ যিটো নিৰ্মাণ কাৰ্য, এই নিৰ্মাণ কাৰ্যক পুনৰ নিৰ্মাণৰ কাৰ্যত সকলোৱে যোগদান দিয়াৰ কাৰণে তেখেতসকলে আগবাঢ়ি অহাৰ কাৰণে
মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মোৰ লগত আছে সম্পাদক বেংগলী চেলত যুধিষ্ঠিৰ, তেখেতৰ ঘৰ ওদালগুৰি, মোৰ ঘৰ ফকিৰা গ্ৰাম। আজি BPF-এ ৰাজনৈতিক দলে যে এক ঐতিহাসিক সিদ্ধান্ত লৈছে যে বাঙালি জাতিক এটা ৰাজনৈতিক প্ল্যাটফৰ্ম দেওয়ার কারণে আমি সর্বপ্রথম BPF-ৰ সভাপতি মহোদয়ৰ ওচৰত অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আছোঁ। লগত আজি আমাৰ লগত থকা BPF-ৰ মুৰব্বীসকলক আমি ধন্যবাদ জনাই আছোঁ যে এখেতৰ প্ৰচেষ্টাত বাঙালি একলগ হৈ BTC-ত আগন্তুক দিনত কাম কৰি যাম। আমাৰ সমস্যা সমাধানৰ কাৰণে আমি পথত নামি বহুত সমস্যাৰ কাৰণে যুঁজিছিলোঁ। তো আজি এটা প্ল্যাটফৰ্ম পাইছোঁ, যি প্ল্যাটফৰ্মৰ মাধ্যম দি ৰাজনীতিক গণতান্ত্ৰিকভাৱে আমি আমাৰ সমস্যাবিলাক আমাৰ কেন্দ্ৰীয় কমিটিৰ ওচৰত জনাম আৰু এখেতক লৈ আমি আমাৰ সমস্যাবিলাক সমাধান কৰিম। 2024 চনত যি আগন্তুক লোকসভা ইলেকশ্যন হ'ব, তাত আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰি যি আমাৰ প্ৰাৰ্থী হ'ব, এখেতক জিতোৱাৰ কাৰণে আমি বঙালী ৰাইজসকলক আজি ইয়াৰ পৰাই মেছেজ দি আছোঁ যে আপোনালোকে দলে বলে সকলে ভোট দি এখেতক জয়যুক্ত কৰক আৰু বাঙালীৰ সমস্যা যেটো আছে এইটোৰ সমাধানৰ কাৰণত দিল্লীত পাৰ্লামেণ্টত যদি নুঠে তেনেহ'লে এই সমস্যাটো সমাধান কৰা সম্ভৱ নহয়। যি সমস্যাটো হলো মাটিৰ সমস্যা, যেটো হল আমাৰ ডিটেনশন কেম্পৰ সমস্যা, যেটো হল আমাৰ ডি ভোটাৰৰ সমস্যা। এই সমস্যাৰ সমাধানৰ কাৰণে আমাৰ ইয়াৰ BPF-ৰ পৰা দুজন প্ৰতিনিধিক দিল্লীত পঠাব লাগিব। ইয়াৰ কাৰণে আজিৰ পৰা আমি কাৰ্যসূচী হাতত লৈ আমি কাম কৰি যাম।